Hello, welcome to my second বাৰু কৈছো সেইকাৰণে শুনি হেল্ল' নমস্কাৰ, মই আছো এও আছে, মোক নিব আহিছে, আমি এতিয়া ৰাস্তাৰ পৰা যাম তো বলক আমার আগে মরি থাকা মানছি ঘুরি আছে পাঁচ দিয়েছে চশমা দিল চশমা কি মজা লাগছি মাই গান দিন নাইকি মাংস দোকান আছে না কিনি নিবা খানা খাম। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আজি আমি মানে ৰাসৰ এটা নেক্সট ভিডিঅ' দিব খুজিছোঁ। ৰাস মানে আজি এখন ডাঙৰ ৰাসত যাম। ডাঙৰ ৰাস ক'ত হৈছে কি হৈছে চব গম পাই থাকিব আৰু ভিডিঅ'টো একদম লাষ্টত গ'লে চাব, স্কিপ একদম নকৰিব। মই মোৰ লগত যাব সখী গেলিতো ক'বাই নালাগে, একদম ফুল ধামাকা আৰু জমনি টাইপৰ ভিডিঅ' আৰু হ'ব আৰু কমেডি ভিডিঅ' বুলি ধৰি ল'ব পাৰে। একদম ভিডিঅ'টো লাষ্টত গ'লে চাব, স্কিপ একদম নকৰিব, একদম থাকক আৰু ধামাকা হ'ব, ধামাকা একদম বম। হেল্ল' তো হাই হেল্ল' ওয়েলকাম টু মাই সেকেন্ড বাৰু কৈছো সেইকাৰণে শুনি हेलो गाइस, वेलकम बैक टू आवर यूट्यूब चैनल। तो गाइस আমি আপোনালোকে ইমানে আহি গৈছে নলবাৰীৰ ৰাস্তা বা তো আমি ফাইনালি পাই গলো গাইস আৰু নলবাৰীৰ ৰাস। তো আমি আহিতে পামে নলবাৰীৰ ৰাস। স্পেচিয়েল ব্যক্তি হ'ব পাৰ্থজিতে কিবা অলপ ক'ব। পাঠালি কিবা এটা কৈ দিয়া। তো আমি আহি গলো ফাইনেলি নলবাৰী। আমি যিমানখিনি পাৰো আপোনালোকক দেখাব চেষ্টা কৰিম নলবাৰীত কেনেকুৱা হৈছে ৰাস, কি কথা কেনাই হৈছি মজা একদম যাই কিনে গম পাম টোটেলি। আহক বলক গাইস, আমি ফাইনালি লগ পালো বৰভাগৰ উদীয়মান কণ্ঠশিল্পী নয়ন ৰায় দাদা। মোৰ দাদা হয়। মই বিশেষ কথা নকওঁ, আজি ৰাস চাব আহিলোঁ। ভাইটিহঁতেও আহিলে, মোক ফোন কৰিলে যে নয়নদা ক'ত আছা, সেইকাৰণে সদায় লগ কৰোঁকৈ থাকে। আজি ফাইনেলি লগ পাই গ'লোঁ আৰু মোৰ চেনেলটোত যেনেকৈ মৰম দিছে সেইকাৰণে ভাইটিৰ চেনেলটোকো সিমান মৰম দিয়ক আৰু আশা কৰোঁ এই ভাল ভাল ভিডিঅ'বিলাক এই আগলৈকে যাতে ভাল বনাই যায় তাৰে কামনা কৰিলোঁ মই। আৰু লাষ্টত এটা কথা কওঁ, আপোনালোকৰ ওচৰে পাজৰে যিকোনো অনুষ্ঠানৰ বাবে মোৰ কাৰণে যোগাযোগ কৰিব পাৰে। ইয়াৰ মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিব, সকলোৱে যোগাযোগ কৰিব পাৰে। কিবা এটা কৈ দিয়া। এওঁ আহিছে মোৰ লগত আৰু কপিলাক সকলোৱে ছাপোৰ্ট কৰিব আৰু মোৰ প্ৰগ্ৰেমৰ কাৰণে যদি যোগাযোগ কৰে, এয়া মোৰ মেনেজাৰ আছে, এখেতৰ লগত যোগাযোগ কৰিলে হ'ল, সিহঁতে এগ্ৰিমেণ্ট পেপাৰ দি দিব। ঠিক আছে, নিশ্চয় সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কষ্ট কৰি আছে দিব বাপা, ইমান কষ্ট কৰিছে, বম কষ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। গাইজ, আমি ফাইনেলি ভৰি মন্দিৰৰ আহি পাইছোঁ। মোৰ লগত গীতাক দাবি আছে তাৰমানে লাষ্ট কৰিছি নলবাৰীত চলি হৈ লাষ্ট কৰিলে নহ'ব। এইগিলা চলি আমি এদিন ডাঙৰ ইউটিউবাৰ হ'ম। এতিয়া আমি তাৰমানে বৰ্তমান সৰু চাবচোন। সেইটোৱেতো সখী গীতৰ বা সখী আমি চাপৰি উঠিবাৰ পঞ্চাছ টকা লাভো দিলে 50 টকা ঠাণ্ডা দিলে বিয়ে পইচা দিলে বিয়ে। অসমত ট্ৰেফিক জাম, বতৰত খাবা আম, তই ভাল নাপালি ভালত জীয়াক ততকে থৌকা মজা গাইছ লাইক কৰা তই কিয় নাহিবি মোৰ কাষত। মানুহবিলাক দেখোন বিৰল মানুহ। ফায়াৰ মানৰ দাম কিমান? 50 টকা। ইমান কম? চশমা মাৰি লৈ চশমা 10 টকা
মইনিয়ে কিবা কিনছি পাণ হাসি পেন আছে 50 টকীয়া পেন দুখন দিয়া 50 টাকা পেন 50 টাকা 100 এক পেন নাকি 100 গাই যাকে আলে সব হিংগ যায় এগুলা সব দেখা পাব মুরগি 1200 মাংসের দোকান আছে না কিনি নিবা খানা খাম গাই যাবে খানা খাম ইচ্ছা খাওয়া বস্তু এগুলা অসমত চাইতে কি দাম বেছি অসমৰ তেঁতুৰ দাম বেছি আছে সেইকাৰণে আমাৰ নন্দাজে আঁকিব নোৱাৰি না গুৱাহাটী চাই বোলে গাইছ তেঁতু 2 টকা মানে কি তেঁতু আছে নো ইয়াক 2 টকা তেঁতু লাগে চাও ও সাইড মারা আমরা কাস্টমার 300 হলো 5 ইঞ্চি করলে 200 টাকা কালার 1 ইঞ্চি করলে 300 টাকা তোরা ডিজাইন ইমান তো साले मिठाई की दुकान पे लेके जाऊंगा 200 में बिक जाएगा সারাটা খাওয়া বস্তু কি আছে মেনু খান এসা মেনু খান এটা যদি এই সাইজের করেন আগত টাকা 300 200 টাকা তা কিছু এগুলা এটা এই সাইজের করলে 900 টাকা পড়ে যাবে 4.5 ইঞ্চি আছে 1 ইঞ্চি का कोनो डिजाइन नहीं है কি করবে তুমি আসবে না না আজি না খাও अलग दिन কি তুমি বাবা रुको जरा सबर करो গাইছে দেখিবলৈ পাইছে আচাৰৰ দোকান আছে মানে বিভিন্ন আচাৰ বিভিন্ন ভেৰাইটি কোৱালিটি ইয়াত আচাৰ পাব ইয়াত অনেক মানুহ মই অলপ দেখুৱাব চেষ্টা কৰিছোঁ এইবিলাক পুতলা আছে পুতলা মানে 10 টকা দোকান আছে বিভিন্ন আছে পাঠজিত আছে পাঠজিত এইটো আমাৰ গ্ৰন্থমেলাত আমি এতিয়া সোমাম গ্ৰন্থমেলা তো গাইছে আমি গৈ আছোঁ এতিয়া গ্ৰন্থমেলালৈ আমি এতিয়া দেখুৱাই আছোঁ প্ৰায় 6 লাখতকৈ অধিক মানুহ আমি দেখিবলৈ পাইছোঁ সুন্দৰ মেনেজাৰক লগ কৰিব যাই আছোঁ মানসক আমি লগ কৰিম ইয়াত গ্ৰন্থমেলা দেখুৱাই আছোঁ কি বিভিন্ন ধৰণৰ কিতাপ আছে ইয়াত বিভিন্ন ধৰণৰ ছোৱালীও আছে ধুনীয়া ধুনীয়া ছোৱালীও আছে চাব পাৰিব তো গাইছ ফাইনেলি আমি লগ পালোঁ মানস ৰঞ্জন দাক তেওঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ হয় কেনেকৈ ইউটিউবৰ জগতত আপুনি আহিলে অকণমান একচুৱেলি মই মিউজিকৰ লগত জড়িত আছিলোঁ যেতিয়া আমাৰ লকডাউন হৈছিলে লকডাউনৰ কিবছৰ মই সাংস্কৃতিক লাইনত থকাৰ পিছৰ পৰা মানে অকণমান ব্যস্ত থাকিবলৈ আমাৰ মানে প্লেটফৰ্মটো অকণমান বেলেগ হৈ পৰে সেইবাবে ইউটিউবটো চিলেক্ট কৰি ল'লোঁ প্ৰগ্ৰেমবিলাক নোহোৱা দেখি পিনে সেইভাগে মই ইউটিউবলৈ অহা বিশেষ একো কাৰণ নাই ইউটিউবত অহা আমি দেখিবলৈ পাইছোঁ যে নীল আকাশ কুসুম কৈলাশ তেওঁলোকৰ লগতো যথেষ্ট ভাল সম্পৰ্ক থকা দেখিছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে মই এইখিনিতে ক'ব লাগিব মোৰ এজন খুব মৰমৰ ককাই আপোনালোকে শুনিছে চাগে কুসুম কৈলাশৰ বোকা বোকা গীতটো এই বোকা বোকা গীতটো যোনে লিখিছিলে শৰৎ শ্ৰাৱণ ককাইদেউ তেখেতৰ লগত মোৰ ঘৰুৱা সম্পৰ্ক তেওঁৰ যোগেদি মই তেওঁলোকৰ লগত চিনাকি হ'লোঁ এতিয়া লাহে লাহে নিজৰ ঘৰুৱা সম্পৰ্ক নীলা কৈলাশ দাহঁতৰ লগত এনেকৈয়ে তেওঁলোকৰ লগত থকা হয় আজি নলবাৰীলৈ আহিলোঁ তোমালোকক লগ পালোঁ বন্ধু নয়ন আছে মোৰ ইয়াকে যোগাযোগ কৰিলোঁ বহুত দিনৰ পৰা কথা পাতি থাকোঁ আমি বাকী এই বন্ধু নহয় মানে কি ইয়াত মনোজ দাৰ অৰিজিনেল ঘৰ ক'ত আচলতে মোৰ চৰাইদেউ শিৱসাগৰ চৰাইদেউ বৰ্তমান ক'ত থাকে মই চৰাইদেউতে থাকোঁ তো গাইজ আমি এতিয়া লগ পালোঁ মানস ৰঞ্জন দাক খুবেই ভাল লাগিল তো আশা কৰিছোঁ আমি ইমানকণ সময় দিয়াৰ বাবে মানস দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নলবাৰীৰ ৰাসত অকণমান অনুষ্ঠান কৰিবলৈ আহিছিলোঁ সেই অনুষ্ঠানৰ ড্ৰেছ পিন্ধি আছোঁ আপোনালোকক লগ পালোঁ সকলোকে ভাল লাগিলে
ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে ককিলা চাই থাকিব, ককিলা ইউটিউব চেনেলটো। ধন্যবাদ, নমস্কাৰ। গাইজ গুহাই এবার গো আছে। ও ভাই এসে ভালো লাগছে। ভোক লাগছে লাগা নাই বৰ্তমান কি কাৰণে ভোক লাগছে আমাৰ ये क्या है? ভোকলে জাগালে বেবেছে তুমি কিবা এটা কৈ দিয়া ৰাস্তাত Never. আমি ঘূৰি আছো পাল্টি আছে চশমা দিল চশমা কি মজা লাগছি উল্টো কৰি গাই চশমা দেখে আছে উল্টো কৰি আত্মাই গান্ধীৰ নাইকিয়া কালাৰিং কালাৰিং গাইছ মই আত্মাই গান্ধীৰ নাইকিয়া কালাৰিং ইয়াত বিভিন্ন ধৰণৰ মাফলা বোৱা যায়। হাতে বোৱা মাফলা এই তোমালোকে দেখা পাইছা। তোমাৰ বড়ো বাইদেউসকলে ইয়াত হাতে বোৱা এই হেৰিয়া তোমাৰ মাফলা হয়। আৰু ইয়াত আছে তোমাৰ হাতে বোৱা গামোচা, তোমাৰ দেখা পাইছা এই আনাকাটা গামোচা হয়। ইয়াত সকলো ধৰণৰ মাফলা পোৱা যাব আৰু বিভিন্ন ধৰণৰ কাপোৰো আছে। গতিকে আপোনালোকে আহক নলবাৰী ৰাসলৈ, ভিজিট কৰক গাইছ। আৰু দোকানখনত আহক। আৰু আমাৰ বাইদেউৰ গাইজ এইগিলা জাপি জাপি দেখা পাইছি। আই লাভ নলবাৰী। আই লাভ নলবাৰী। কিবা কৈ দিয়া কেনে লাগছি। গাইজ গাড়ী ল'ব পাৰে, নতুন গাড়ী একদম এক্সপাল্স 200 এক্সট্ৰিম 160। মজা মজা আবাগে চাহ খাব না। এটা কিবা জাম্পিং হৈছে ভাল লাগছি। গুৱাহাটীৰ কিবা লিফ্টটো দেখি ভাল লাগছি। চাহ পুৰা লাইটিং ইফেক্ট। গাইজ আমি কিবা হাৱা লাগে। গাইজ ৰিয়েকশ্যন কিবা এটা কৈ দিয়া ৰিয়েকশ্যনত। কিবা গাইজ নেক্সট লেভেল ৰাজমহল চাহ বড়ো গলত মাৰা ৰাজমহল যাই আছো আমি এতিয়া নেক্সট লেভেল।